এবাৰ বিহাৰৰ পাণ্ডাসকলে ঠাকুৰক মাৰিবলৈ এজন ডকাইতক 200 টকা দি চুক্তি কৰিছিল। চুক্তিমতে ডকাইতজন আহি আশ্ৰমত উপস্থিত হ'ল। তেওঁ ঠাকুৰক দেখি ভাবিলে, এই ধুতি পিন্ধা মানুহজনক মৰাটো আৰু কিবা কাম হ'লনে? এওঁৰতো কোনো বডিগাৰ্ড নাই। যা হওক, ফ্ৰী থকা খোৱা পাইছোঁ যিহেতু কেইদিনমান ইয়াতে থাকিয়ে লওঁ। কেইদিনমান থাকি তেওঁ গম পালে, এই মানুহজনৰতো কোনো ভুল নাই। তথাপিতো পইচা লৈছোঁ যিহেতু মাৰিবই লাগিব। কেইদিনমান পিছত তেওঁ দেখিলে ঋত্বিক দাদাসকলে দীক্ষা দি যি প্ৰণামী পায় সেই প্ৰণামীৰ টকা আনি বেগত ৰাখে, কোনো তলা নমৰাকৈ। এইটো তেওঁৰ বাবে এটা ভাল সুযোগ হ'ল। সি ৰাতিপুৱা প্ৰাৰ্থনাৰ সময়ত যেতিয়া ঋত্বিক দাদাসকলে প্ৰাৰ্থনা কৰিবলৈ যায়, তেতিয়া সকলোৰে বেগৰ পৰা টকাবোৰ চুৰ কৰে। সেইটো ঋত্বিক দাদাসকলৰ চকুত ধৰা পৰিল। ঋত্বিক দাদাসকলে ঠাকুৰৰ ওচৰত গৈ সকলো কথা ক'লে, কিন্তু ঠাকুৰে তাৰ কোনো ব্যৱস্থা নল'লে, আনকি ডকাইতজনকো একো নক'লে। তেতিয়া ঋত্বিক দাদাসকলৰ ঠাকুৰৰ ওপৰত খং উঠিল। ঋত্বিক দাদাসকলে ক'লে, আমাৰ ঘৰত ল'ৰা ছোৱালী নাখাই মৰিব লাগিছে, এটা টকা ঘৰত পঠাব পৰা নাই, আৰু আপুনি সেই ডকাইতজনক সাহাৰ্য দি আছে, আৰু শুনিছোঁ সি আপোনাক মাৰিব আহিছে। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰে ক'লে, আপোনালোকে ইচ্ছা কৰিলে যাব পাৰে, কিন্তু সেই ডকাইতজনক মই ইয়াতেই ৰাখিম। তেতিয়া ঋত্বিকসকলে মিলি ডকাইতজনৰ বিষয়ে পুলিচ কমিশ্যনাৰক গৈ কৈ দিলে। ক'লে যে সেই ডকাইতজনৰ নাম ডেকৰাম কাহাৰ, যিজন ডকাইতক ধৰাৰ বাবে চৰকাৰে 10,000 টকা পুৰস্কাৰ ঘোষণা কৰিছিল। কথা শুনাৰ লগে লগে ডেকৰাম কাহাৰক ধৰাৰ বাবে পুলিচ বাহিনী লৈ কমিশ্যনাৰ আহি আশ্ৰমত উপস্থিত হ'ল। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰক সুধিলে, আপুনি ডেকৰাম কাহাৰক জানে নেকি? তেতিয়া ঠাকুৰে ক'লে, মই ডেকৰাম কাহাৰক নাজানো, সি ইয়াত নাথাকে। যদি সি ইয়াত আছেও, তেতিয়াহ'লে মই তাক ইয়াৰ পৰা ধৰি নিব নিদিওঁ। তেতিয়া সকলো ঋত্বিক দাদাসকলে ঠাকুৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ক'লে, আপুনি জানি শুনিও কিয় এজন ডকাইতক আশ্ৰয় দিছে? আমাৰ ঘৰৰ মা দেউতা ভাই ভনী ল'ৰা ছোৱালী সকলো নোখোৱাকৈ আছে। তেওঁলোকক পঠাব লগা পইচাখিনিও এই ডকাইতজনে চুৰ কৰিছে। আপুনি জানি শুনিও সেই ডকাইতজনকে আশ্ৰয় দি আছে। আমি ঘৰলৈ যাওঁ বুলি ঋত্বিক দাদাসকলে যাবলৈ ওলাল। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰে চিঞৰি ক'লে, আৰে শুনা, তোমালোকৰতো মা দেউতা ভাই ভনী সকলো আছে, কিন্তু এই যে ডেকৰাম কাহাৰ, তাৰ মোৰ বাহিৰে কোনো নাই। মই এৰি দিলেই তাক মানুহে মাৰি পেলাব, পুলিচে তাক মাৰি পেলাব। তোমালোকে গুচি যোৱা, মই ইয়াক লৈয়ে থাকিম। এই সকলো ঘটনা ডেকৰাম কাহাৰে পিছফালৰ পৰা লুকাই লুকাই চাই আছিল। তেতিয়া তেওঁ হুক হুকাই কান্দি দৌৰি আহি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ চৰণত ধৰি ক'লে, মই জন্ম জন্মান্তৰৰ পাপী প্ৰভু, আপুনি মোক উদ্ধাৰ কৰিলে। মই আৰু জীৱনত কোনোদিনে এনেকুৱা ভুল নকৰোঁ, এনেকুৱা কাম নকৰোঁ। তেতিয়া ডেকৰাম কাহাৰে ঘৰৰ ভিতৰৰ পৰা সকলো টকা আনি ঋত্বিক দাদাসকলক ঘূৰাই দিলে আৰু ক্ষমা বিচাৰিলে। পৰৱৰ্তী সময়ত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰে তাক ঋত্বিকৰ পাঞ্জা দিয়ে, আৰু এই ঋত্বিকৰ পাঞ্জা পাই তেওঁ বহু মানুহক সৎনামৰ লগত যুক্ত কৰায়। এয়া আছিল পৰম দয়াল পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ দয়াৰ কাহিনী। তেওঁ পাপীক ঘৃণা নকৰে, তেওঁ ঘৃণা কৰে পাপক। দাদা আৰু মাসকল, ভিডিঅ'টো কেনে পালে জনাব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ।